BPF বেলেগ দলৰ আৰু ইয়াত নামনিশান নাথাকিব BPF দলে জয় হ'ব আজি আমাৰ গোসাইনিচিনা প্ৰাইমাৰী কমিটিৰ অধীনস্থ গাঁওবিলাকৰ পৰা UPPL আৰু BJPৰ টোটেল 46টা ফেমিলিৰ পৰা গোটেই ফেমিলি মেম্বাৰ সহকাৰে তেখেতসকলে নিজৰ নিজৰ দলটো ত্যাগ কৰি আমাৰ দললৈ যোগদান কৰিছে আৰু আজিৰ এই আমাৰ দলত যোগদান কৰিবৰ কাৰণে তেখেতসকলে যোজা চলোৱাটো গম পায় যোৱাকালি সন্ধিয়াৰ পৰা আজিৰ এই মিটিং হোৱা সময়লৈকে UPPLৰ কিছুমান গুণ্ডা বাহিনীবিলাকে গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই যিসকলে যোগদান কৰিবলৈ আহিব লগা মানুহ আছে তেখেতসকলক ধমকি দিলে যে কোনো প্ৰকাৰে আপোনাসকলে BPFৰ মিটিঙত যাব নালাগে আৰু BPFৰ লগত যোগদান কৰি পেলাই মানে কাম কৰিব নালাগে আৰু কোনোবাই যদি কাম কৰে BPF দললৈ গৈ পেলাই UPPL দলটো ত্যাগ কৰি তেখেতসকলৰ PMAY ঘৰটো কাটি দিয়া হ'ব তেখেতসকলৰ ৰেচন কাৰ্ডটো কাটি দিয়া হ'ব আৰু অৰুণোদয় আঁচনিবিলাক সব মানে কাটি দিয়া হ'ব বুলি বিভিন্ন ধৰণৰ মানে ভয়ংকৰ ভাবুকি প্ৰদান কৰিলে মই আজি এইটো গৰিহণা দিছোঁ গণতন্ত্ৰ নিচিনা এটা দেশত মানুহবিলাকে নিজৰ নিজৰ পচন্দৰ দল সংগঠনসমূহ মানে কোনে ক'ত যায় এই তাত গৈ পেলাই কাম কৰিবৰ কাৰণে অধিকাৰ আমাৰ সংবিধানে প্ৰদান কৰিছে এই আমাৰ সাংবিধানিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰটো তেখেতসকলে আজি মানে খৰ্ব কৰিবৰ কাৰণে যিটো কাম কৰিছে গণতন্ত্ৰ হত্যা কৰিবৰ কাৰণে কাম কৰিছে সেইটো তেখেতসকলে কৰিব নালাগিছিল সেইটো কৰাটো ঠিক হোৱা নাই সেইটো অন্যায় হৈছে আৰু সেইটো যাতে বন্ধ কৰে ইয়াৰ কাৰণে মই তেখেতসকলক পৰামৰ্শ আগবঢ়াইছোঁ আজি আমাৰ গোসাইনিচিনা প্ৰাইমাৰী কমিটি আগৰ পৰাই শক্তিশালী এটা প্ৰাইমাৰী কমিটি হয় আৰু এই প্ৰাইমাৰী কমিটিৰ অধীনস্থ যিবিলাক আমাৰ ভোটাৰ আছে ৰাইজ আছে তেখেতসকলে সদায় BPFৰ লগতে আছিলে যোৱা দিনবিলাকতো আমি BPF দলে ইয়াতে সবতকৈ বেছি ভোট পাইছিলোঁ এইবাৰো আৰু বেছি আমি ভোট পাম মানে খুবেই ভাল হৈছে যিমান আছে এতিয়া মানে BPF দলৰে আছে বেলেগ দলৰ আৰু এতিয়া ইয়াত বেটি নাই সেইটো আমি আজিৰ পৰা স্পষ্টভাৱে ক'ব পাৰোঁ প্ৰতিষ্ঠা হৈছে বুলি আৰু আজি এই গোসাইনিচিনাত যিটো ঘটনা ঘটিছে হত্যা হ'ব বুলি না এইটো মুখেৰে তেখেতে যিটো কৈছে তেনেকুৱা ধৰণৰ যদি হ'লহেঁতেন মই সঁচাকৈ তেখেতক ধন্যবাদ দিলোঁ হয় আজি যিসকল বিৰোধী দলৰ মানুহ আছে এই বিৰোধী দলৰ মানুহবিলাকক তেখেতসকলে অৰুণোদয় কাটি দিয়া হ'ব ৰেচন কাৰ্ড কাটি দিয়া হ'ব বা PMAY ঘৰত কাটি দিয়া হ'ব বুলি ভাবুকি দি পেলাই আজি ধৰি ৰাখিবৰ কাৰণে আজি তেখেতসকলৰ দললৈ লৈ যাবৰ কাৰণে যে বাধ্য আজি হৈ গ'ল ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব পাৰোঁ ইয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা নাই গণতন্ত্ৰ যদি প্ৰতিষ্ঠা হ'লহেঁতেন তেনেহ'লে আজি ইয়াত মানুহবিলাকে নিজৰ ইচ্ছা অনুসাৰে নিজৰ পলিটিক্সটো কৰিবৰ কাৰণে সুবিধাটো পাব লাগিছিল সেইখিনি আজি নাই গতিকে গণতন্ত্ৰ তেখেতসকলে যেটো হত্যা কৰা হৈছে সেইটো তেওঁলোকে স্বীকাৰ কৰক গণতন্ত্ৰ ইয়াত প্ৰতিষ্ঠিত হোৱা নাই সেইটো ৰাইজে একে স্পষ্টভাৱে ক'ব এতিয়া আপুনি ৰাইজৰ পৰা যদি সুধি লয় যিসকল মানে PMAYৰ হিতাধিকাৰীসকল আছে যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল আছে তেখেতসকলে স্পষ্টভাৱে ক'ব যে যেতিয়া ৰেচন কাৰ্ডটো বিলাই দিয়া হৈছিলে তেতিয়া 1000-1500কৈ তেওঁলোকৰ পৰা পইচা লোৱা একেবাৰে সেইটো স্পষ্ট আৰু PMAY ঘৰৰ হিতাধিকাৰীসকলেতো আজি 10,000-15,000লৈকে আজিৰ তাকলৈকে দি থাকিব লগা হৈছে আৰু সেইবিলাক নিদিলে তেখেতসকলে ছেকেণ্ড কিস্তিৰ পইচাটো নিদিয়ে ইয়াৰ কাৰণে আপলোড নকৰে সেইটো দুৰ্নীতি বিক্ষমভাৱে তেওঁলোকৰ ফালৰ পৰা BCDC পৰ্যায়ত হৈ আছে সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই গম পায় না নাপায় না তেখেতৰ জ্ঞাতহাৰে হৈ আছে আমি সেইটো মানে ক'ব নোৱাৰোঁ কিন্তু দুৰ্নীতি অজস্ৰ হৈ আছে BCDC লেভেলত গাঁও লেভেলত প্ৰাইমাৰী লেভেলত সেইবিলাক তেখেতসকলে আজি স্বীকাৰ কৰাটো ভাল কোনেও ধৰি ৰাখিব নোৱাৰে এতিয়া কোনো দলে এতিয়া BPFৰ ফালে আহা ৰাইজক ধৰি ৰাখিব নোৱাৰে কোনোবা দাবী ধমকি ভাবুকি প্ৰদান কৰি নানান ধৰণৰ মানে এইবিলাক আঁচনিবিলাকৰ পৰা বঞ্চিত কৰি ৰখা হ'ব বুলি যদিও ভাবুকি প্ৰদান কৰিছে তথাপিও ৰাইজে সেইটো বুঢ়া আঙুলি দেখুৱাই লাগিলে আমাক একো নালাগে তথাপিও আমি এইবিলাক দলত নাথাকোঁ আমি BPF দলতে যাম BPF দলৰ লগতে আমি কাম কৰিম বুলি কৈ পেলাই মানুহবিলাকে দলে বলে নিৰ্ভয়ভাৱে ওলাই আহিছে আৰু ৰাইজ এতিয়া BPF মুখী হৈছে গোটেই BTC অঞ্চল BPFৰ বেটিত পৰিণত হৈ গ'ল এতিয়া ইয়াত BPF বেলেগ দলৰ আৰু ইয়াত নামনিশান নাথাকিব BPF দলে জয় হ'ব